গহপতি ধনী মোৰ নাম শুনিলে মই তোৰ মানৱ হয় নাম কমান মোৰ কুপদৃষ্টি পৰিলে সাগৰৰ পৃথিৱীৰ অধীশ্বৰো হ'ব পাৰে ৰাজ্যহাৰা প্ৰতিহাৰা আনকি পথৰ মই বহুদিন ধৰি মানৱৰ পৰা পূজা পোৱা নাই মৰ্ত্যবাসীয়ে মোক একেবাৰেই পাহৰি গৈছে সেয়েহে মই মৰ্ত্যলৈ যাওঁ মগধৰ ৰজা সূৰ্যসিংহ আদি কৰি সকলোকে মোক পূজা দিবৰ বাবে বাধ্য কৰাংগৈ যদি মোৰ এই কাৰ্যত কোনোবাই ব্যাঘাত জন্মায় তেতিয়া ৰাজ্য এফালৰ পৰা চাৰখাৰ কৰি বিশ্বখানত কৰিম পৰিণত দেখে যদি তাকো নকৰে তেন্তে এই সমগ্ৰ বিশ্বতে পাপৰ বীজ সিঁচৰিত কৰি ভাই ভাতৃৰ মাজত সংঘাতৰ সৃষ্টি কৰি ধ্বংস কৰিম গোটেই বিশ্ব আৰু এই সুযোগতে এই গহপতি শনিয়ে নিজৰ নাম বিস্তাৰ কৰিব সমগ্ৰ বিশ্বতে যাওঁ মই মোৰ নিজৰ কৰ্তব্যত সমগ্ৰখন য'তেই দৃষ্টি মোৰ তাতে